বছৰত যি ধৰণৰ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন নিশ্চিতভাৱে দেখিছোঁ আমি সশস্ত্ৰ বিপ্লৱৰ বিপৰীতে তাত শান্তি প্ৰতিষ্ঠাৰ যিবিলাক আমাৰ যোদ্ধা সেই যোদ্ধাসকলে দিন ৰাত একাকাৰ কৰিছে গতিকে আমাক সশস্ত্ৰ বিপ্লৱ আমাক এতিয়া ৰাইজে বিচৰা নাই শান্তি বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে ৰাইজৰ যি অধিকাৰ বড়োলেণ্ডৰ ৩৫ লক্ষ বড়োলেণ্ডবাসীৰ যি আশা আকাংক্ষা তাক প্ৰতিটো ক্ষেত্ৰত বাস্তৱায়িত কৰা বিচাৰিছে আৰু সেই হেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হৈছে সেয়াই হৈছে আমাৰ এটা পৰিৱৰ্তনৰ যিটো মানে প্ৰতিচ্ছবি ৪ বছৰ আগৰ বিটিআৰ বা ৫ বছৰ ৭ বছৰ আগৰ বিটিআৰ আৰু আজিৰ বিটিআৰৰ মাজত আকাশ পাতাল পাৰ্থক্য সেইকাৰণে মই দেখিছোঁ যে বড়োলেণ্ড চৰকাৰ বিশেষভাৱে বিটিআৰ চৰকাৰে বিগত সময়ত বড়ো ভাই ভনীসকলৰ উত্তৰণৰ কাৰণে শৈক্ষিক দিশত আৰ্থিক দিশত সাংস্কৃতিক দিশত বৌদ্ধিক দিশত যি ধৰণৰ প্ৰয়াস ৰাখিছে মই সভাৰো আজি প্ৰতিষ্ঠা দিৱস গতিকে মই নতুন দিল্লীত বিটিআৰৰ পৰা অহা অসমৰ বিভিন্ন জিলাৰ পৰা অহা তাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহ বা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা যিমান প্ৰতিনিধি আহিছে সকলোকে মই স্বাগতম জনাইছোঁ আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি এই উৎসৱ উদ্বোধন কৰি যিখিনি গুৰুত্বপূৰ্ণ মন্তব্য দিলে সেয়া আমাৰ কাৰণে সাহস আৰু আগন্তুক দিনত শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ মূল মন্ত্ৰ হিচাপে বিবেচিত হৈছে আচলতে শান্তি যিকোনো এটা অঞ্চলৰ উন্নয়নৰ প্ৰধান স্তম্ভ গতিকে বড়োলেণ্ডত যোৱা ৪টা দশকত যি অশান্তিৰ পৰিৱেশ আছিল অস্থিৰ পৰিৱেশ আছিল সদায় বোমা বিস্ফোৰণ অপহৰণ ধন দাবী গোষ্ঠী সংঘৰ্ষ বিভিন্ন ধৰণে বড়োলেণ্ড অস্থিৰ হৈ আছিল কিন্তু ৪টা দশকৰ পিছত ২০ চনৰ শান্তি চুক্তিৰ জৰিয়তে বড়োলেণ্ডত যি ৰাজনৈতিক পৰিৱৰ্তন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হ'ল সেই চৰকাৰৰ দিনত বড়োলেণ্ডত আজি শান্তি প্ৰতিষ্ঠাৰ যি আমাৰ সংকল্প বা আমাৰ আশা আছিল সেই আশাৰ দিশত আমি আগবাঢ়িলোঁ আৰু আজি বড়োলেণ্ডত যোৱা ৪টা বছৰত ক'তো অপহৰণ ধন দাবী বোমা বিস্ফোৰণ গোষ্ঠী সংঘৰ্ষ এদিনৰ বাবে ক'তো কাৰফিউ লগা নাই বড়োলেণ্ডত সেইটো আমাৰ এটা ডাঙৰ প্ৰাপ্তি আৰু এই প্ৰাপ্তিৰ অনাবিল আনন্দ আজি আমি নতুন দিল্লীতো অনুভৱ কৰিছোঁ যে আজি বড়ো ভাই ভনীসকল তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা বিকাশৰ যোগেদি এয়া সাংস্কৃতিক ক্ষেত্ৰত হওক ক্ৰীড়াৰ ক্ষেত্ৰত হওক শৈক্ষিক ক্ষেত্ৰত হওক আধ্যাত্মিক বৌদ্ধিক ক্ষেত্ৰত হওক আজি যি কষ্ট কৰিছে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখন সংগ্ৰাম সশস্ত্ৰ সংগ্ৰামৰ বিপৰীতে এওঁলোকে আজি ইতিবাচকভাৱে সমগ্ৰ দেশত আমাৰ যি গুণ গৰিমা শৌৰ্য বীৰ্য আছে তাক পুনৰাই প্ৰতিষ্ঠা কৰাৰ কাৰণে যি ধৰণে আজি একত্ৰিত হৈছে সেইটো আমাৰ অকল বিটিআৰৰ বাবে নহয় সমগ্ৰ উত্তৰ পূব ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে আৰু আমি দেখিছোঁ বিটিআৰত যোৱা ৪টা বছৰত যি ধৰণৰ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন নিশ্চিতভাৱে দেখিছোঁ আমি সশস্ত্ৰ বিপ্লৱৰ বিপৰীতে তাত শান্তি প্ৰতিষ্ঠাৰ যিবিলাক আমাৰ যোদ্ধা সেই যোদ্ধাসকলে দিন ৰাত একাকাৰ কৰিছে গতিকে আমাক সশস্ত্ৰ বিপ্লৱ আমাক এতিয়া ৰাইজে বিচৰা নাই শান্তি বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে ৰাইজৰ যি অধিকাৰ বড়োলেণ্ডৰ ৩৫ লক্ষ বড়োলেণ্ডবাসীৰ যি আশা আকাংক্ষা তাক প্ৰতিটো ক্ষেত্ৰত বাস্তৱায়িত কৰা বিচাৰিছে আৰু সেই হেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হৈছে সেয়াই হৈছে আমাৰ এটা পৰিৱৰ্তনৰ যিটো মানে প্ৰতিচ্ছবি ৪ বছৰ আগৰ বিটিআৰ বা ৫ বছৰ ৭ বছৰ আগৰ বিটিআৰ আৰু আজিৰ বিটিআৰৰ মাজত আকাশ পাতাল পাৰ্থক্য সেইকাৰণে মই দেখিছোঁ যে বড়োলেণ্ড চৰকাৰ বিশেষভাৱে বিটিআৰ চৰকাৰে বিগত সময়ত বড়ো ভাই ভনীসকলৰ উত্তৰণৰ কাৰণে শৈক্ষিক দিশত আৰ্থিক দিশত সাংস্কৃতিক দিশত বৌদ্ধিক দিশত যি ধৰণৰ প্ৰয়াস ৰাখিছে মই ভাবোঁ এই প্ৰয়াস অনাগত দিনত আমাৰ সাহস হ'ব আৰু অনাগত দিনত আমি এই যি আমাৰ পৰিকল্পনা শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবঢ়াই লৈ যোৱাৰ ইয়াক আমি ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট এই প্ৰেক্ষাপটত দাঙি ধৰিবলৈ সক্ষম হ'ম আৰু ইতিমধ্যে যোৱাকালিৰ পৰা যি প্ৰথম বড়োলেণ্ড মহোৎসৱ হৈছে এই বড়োলেণ্ড মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
যি ধৰণে আমাৰ বড়ো ভাই ভনীসকলৰ লগতে আমাৰ যি নেতৃত্ব এই নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়াক যি ধৰণে দীপেন বড়ো ডাঙৰীয়াক যি ধৰণে উৎসাহ দিছে যি ধৰণে প্ৰশংসাৰে উপচাই দিছে মই ভাবোঁ এটা জনগোষ্ঠীয় নেতৃত্বৰ বাবে ইয়াতকৈ আৰু বহুত বেছি মানে আমি নিবিচাৰোঁ এনেধৰণৰ সাহস দিছে যি সাহসে আমি আগবাঢ়ি যোৱাৰ অমল প্ৰেৰণাৰ উৎস হিচাপে আমি লাভ কৰিছোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ধন্যবাদ দিছোঁ যে তাত থকা অকল বড়ো ভাই ভনীসকলেই নহয় তাত থকা অন্য জাতি জনগোষ্ঠীৰ লোকসকলেও আজি শান্তিত বসবাস কৰিছে দীৰ্ঘদিনীয়া বিভিন্ন তেওঁলোকৰ যি সমস্যাবিলাক লাহে লাহে সমাধানৰ দিশত আজি আগবাঢ়িছে গতিকে এইবিলাক কথা যে পৰিৱৰ্তন কিন্তু ইয়াৰ বিপৰীতে এছামে এতিয়াও বড়োলেণ্ডত অশান্তি বিচাৰে বড়োলেণ্ডক অস্থিৰ কৰিব বিচাৰিছে মই সেইসকলক আহ্বান জনাইছোঁ আহক আমি সকলোৱে হাতে হাত ধৰি বড়োলেণ্ডত স্থায়ী শান্তি আৰু উন্নয়ন আমি আৰু অতি দ্ৰুতগতিত আগবঢ়াই লৈ যাওঁ যাতে আমাৰ যি ৩৫ লক্ষ বড়োলেণ্ডবাসীৰ যি আশা আকাংক্ষা সেইবিলাক সময়মতে